শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশত সকলো জীয়াই থাকিব পাৰে। ঈশ্বৰে সকলোকে মৰম কৰে, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই ক্ষমা বিচাৰিছোঁ, বহুত দীঘলীয়া সময় থাকিব নোৱাৰিম। অহাকালি আমাৰ এছেম্বলি আছে কাউন্সিলত, এইকাৰণে অলপ প্ৰিপাৰেশ্যন আছে। এইকাৰণে মই অলপ 10 মিনিটমান কৈ মই গুচি যাম। আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াই আৰু ৰাজু নাৰ্জাৰী ডাঙৰীয়া আমাৰ নেতৃত্ববিলাক ইয়াত আছে। তেখেতসকলে আপোনালোকৰ আগত আমাৰ দলৰ চিন্তাধাৰা, কাম কাজ আৰু কি কৰি আছো, কি কৰা নাই আমাৰ চৰকাৰে, এই গোটেই কথাটো আপোনালোকৰ ওচৰত দাঙি ধৰিব। আপোনালোকে জানে যে 17 বছৰৰ BPF-ৰ দুৰ্নীতি অপসাৰণৰ পিছত দমন নীতি, দাদাগিৰি নীতি আৰু এই অঞ্চলৰ সমাজক লৈ যেনেকৈ ৰাজনৈতিকভাৱে এৰি আছিলে, এইটো দূৰ কৰি UPPN BJPৰ চৰকাৰ আহিছে। আৰু যোৱা 2 বছৰত এটা বছৰ আমি কোভিডৰ কাৰণে কাম কৰা তেনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ, কিন্তু এটা বছৰ আমি ভালকৈ কাম কৰিলোঁ। আৰু এটা বছৰ ভাল কাম কৰি আজি দেখিবলৈ পাইছোঁ যে বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি আহি গ'ল। বড়োলেণ্ড অঞ্চলত আগতে যিবিলাক হত্যা, হিংসা, ভয়, বিভিন্ন দাদাগিৰি দমন নীতিবিলাক চলি আছিলে BPF চৰকাৰৰ দিনত, এইবিলাক আজি আমাৰ দিনত নাই, সম্পূৰ্ণ শান্তি হৈ গ'ল। এটা দুটা চুৰ ডকাই কিবা কিবি কাম হয়, এইবিলাকক সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে পুলিচ প্ৰশাসন সকলো লাগি আমি যাতে বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী নাগৰিকে নিৰাপদে জীৱন যাপন কৰিব পাৰে, এইটো লক্ষ্য ৰাখি আমি বহুত ষ্ট্ৰংলি কাম কৰি আছো। UPPN-ৰ মূল লক্ষ্য বড়োলেণ্ডত বসবাস কৰা 35 লাখ জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু সঠিক উন্নয়ন আমি এইটো বিচাৰো। বিভিন্ন প্ৰবঞ্চনা কৰি, বিভিন্ন মিছা কথা কৈ আঙুল তামোল ঢুকি পাই যোৱা 17 বছৰত BPF-ৰ নেতাবিলাকে যি কাম কৰি আছিলে, আজিও এই কথাবিলাকে তেখেতসকলে দোহৰাব বিচাৰে, এই কথাবিলাকে তেখেতসকলে ক'বলৈ বিচাৰে। কিন্তু আচলতে চিন্তাধাৰা তেখেতসকলৰ ভাল নহয়, ৰাইজলৈ তেখেতসকলে চিন্তা কৰিব নোৱাৰে। এই সময়ত যি দুৰ্নীতি অপসাৰণ হৈছে, ইয়াৰ প্ৰতিশ্ৰুতি আমি ইতিমধ্যে দাঙি ধৰিছোঁ। 17 বছৰৰ প্ৰতিয়ান আমি দাঙি ধৰিছোঁ, তেখেতসকলে কিমান ভাল কাম কৰিছে আৰু কিমান বেয়া কৰিছে। ভোটাৰসকলৰ নামত কিমান কোটি কোটি টকা ডুবাই ৰাইজৰ পৰা খালে, এইবিলাক অলৰেডি আমি দাঙি ধৰিছোঁ। আজি ৰাস্তা পদূলি, দলং আমাৰ অঞ্চলৰ ৰাইজে বহুত কষ্ট পাব লগা হৈছে। অকল চাহমালি, ককাবাৰী এই অঞ্চলতে বহুতখিনি দলং নহ'ল, আধা আধা কৰি পেলাই দলংবিলাক ঠিকাদাৰবিলাকে টকা খাই পলাই গ'ল। ক'ত গ'ল, ক'ত নাই, এই আমাৰ সময়ত যেতিয়া আমি এই হাফদাৰ হোৱা ব্ৰিজবিলাক টেণ্ডাৰ কৰি পুনৰ ৰাইজক এই দলংবিলাক নিৰ্মাণ কৰাৰ কাম চলি আছে। UPPN চিন্তা কৰা এটা চৰকাৰ, কাম কৰা এটা চৰকাৰ। UPPN-ৰ চৰকাৰটো চিন্তা কৰা আৰু কাম কৰা এটা চৰকাৰ। আমি ৰাইজক লৈ চিন্তা কৰোঁ, আমাৰ মহিলাসকলক লৈ চিন্তা কৰোঁ, যুৱকসকলক লৈ চিন্তা কৰোঁ, ছাত্ৰ ছাত্ৰীক লৈ চিন্তা কৰোঁ, খেতিয়কসকলক লৈ চিন্তা কৰোঁ, দৰিদ্ৰ পৰিয়ালক লৈ আমি চিন্তা কৰোঁ। আৰু সামূহিকভাৱে সমাজৰ যি দুষ্টিকতা, বড়ো, অসমীয়া, বাঙালী, বিভিন্ন কোচ ৰাজবংশী, আদিবাসী, মাইনৰিটি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ সমন্বয় ৰাখিব পাৰে, এই কথাবিলাক UPPN-এ চিন্তা কৰে। আমি চাই আছো যে স্বাধীনতাৰ 75 বছৰত এতিয়ালৈকে কি কি কাম আমাৰ হৈছে আৰু হোৱা নাই, কি কি কাম আমি কৰিব পাৰোঁ আৰু নোৱাৰো, এই কথাবিলাক আমি চিন্তা কৰি আছো। প্ৰথম কথা হৈছে ভূমিৰ সমস্যা। আমাৰ অঞ্চলৰ ৰাইজে চবে বিচাৰে ভূমিৰ সমস্যা সমাধান হওক। 17 বছৰে এই সমস্যা BPF-এ সমাধান নকৰিলে। আৰু আপোনালোকে কোনোবা দিনা BPF-ৰ সময়ত শুনিছিলে নেকি লেণ্ড মেলা, ভূমিৰ মেলা পতা শুনিছিলে নেকি আপোনালোকে? আমাৰ চৰকাৰৰ দিনত আমি ভূমিৰ মেলা পাতিছো ৰাইজক ভূমিৰ অধিকাৰ দিবৰ কাৰণে। মাত্ৰ 20টা দিনত 20,000 পৰিয়ালৰ ভূমিৰ সমস্যা আমি সমাধান কৰি দিলো। ভূমিৰ সমস্যা আমাৰ চৰকাৰৰ সময়ত এই UPPN চৰকাৰ শেষ নহওঁতে বড়োলেণ্ড অঞ্চলৰ 80% 90% মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ আমি গৈ আছো। মাটিৰ সমস্যা সমাধান কৰিবলৈ কোনোবা ফৰেষ্ট অঞ্চলত আছে, তেখেতসকলক ফৰেষ্ট অধিকাৰ দিবলৈ
এই কথা বিপিএফে কৰা নাছিলে। আজি আপোনালোকে জানে যে ইয়াত আয়োগৰ ভোটবিলাক হোৱা নাছিলে। 2016 চনৰ 14 চনৰ 15 চনৰ বহুত পিএফৰ ভোটবিলাক পৰি আছিলে। আজি আমাৰ চৰকাৰ অহাৰ পিছত হাজাৰ হাজাৰ পিএফৰ ভোটবিলাক নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰেছাৰ দি কামবিলাক কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ সময়ত সকলো বিষয়টো আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। ভূমিৰ সমস্যাৰ সমাধান ইয়াৰ লগতে চাকৰি বাকৰি 99 চনৰ চাকৰি কৰি আছে, 1999 চনতে এপইণ্টমেণ্ট পাইছে। এই সকলো চাকৰিটো ৰেগুলাৰ কৰা নাছে 17 বছৰে 18 বছৰে বিপিএফে। আৰু আমি 2 বছৰ হোৱাৰ লগে লগে প্ৰায় 1009জন চাকৰি ৰেগুলাৰ কৰালো। এই কি কমবিলাক পাছ কৰি এনে আছিলে এই টেষ্ট বিলতে কি কমবিলাক আধা আমি এপইণ্টমেণ্ট দিওঁ আৰু আধা আমি এপইণ্টমেণ্ট দিবলৈ গৈ আছো। য'ত স্কুল এমেলগেমেশ্যন নোহোৱাৰ কাৰণে শিক্ষক নাই, অতি শীঘ্ৰে স্কুল এমেলগেমেশ্যন কৰি পেলাই শিক্ষক যাতে প্ৰত্যেক স্কুলতে পায় এই ব্যৱস্থাটো আমি লৈ আছো। আপোনালোকে জানে আমাৰ অঞ্চলৰ পৰাও বহুত চাকৰি পাব লাগিব। আমাৰ বৰ্তমান অঞ্চলত অসম টেট পাছ কৰা বহুত ল'ৰা ছোৱালী আছে, তেখেতসকলকো চাকৰি দিব লাগিব, কিন্তু আমাৰ অঞ্চলৰ টেট পাতিব লাগিব। এইকাৰণে অসম চৰকাৰৰ লগত কথা পাতি অতি শীঘ্ৰে আমাৰ তাত স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি আয়োজন কৰিছো। আমাৰ টেট পৰীক্ষা হ'বলৈ গৈ আছে। এতিয়া নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পাব। প্ৰায় 2,500 চাকৰি আমি দি দিওঁ, কিন্তু 12টা হোৱা নাই। গাঁৱৰ প্ৰায় 2,500 আমি বাঞ্চিত চাকৰি নাপায়। আৰু মাঝে চাকরি যারা ঢাকা ছিল যদি করি গুড়া নকরনি মাঝে মাঝে এটাই কারণ নাই যাই করি ইন্টারভিউ পাস করানো চাকরি রানা হাজার রানা এবা আনার পয়সা না নেওয়া যে বিপিএফি সহ লাখ লাখ টাকা লাখ লাখ টাকা দিব লাগা হয়েছিল। এই সময় চাকরি নামত কন্ট্রাকচুয়াল চাকরি দি গল বিপিএফে। এই কন্ট্রাকচুয়াল চাকরিটা আজি রেগুলার হওয়া নাই। বেচারা সকলের পরিয়ালৰ কিমান টেনশনত আছে। ইন্টারভিউ নললে কোনো পলিসি নকৰিলে আজি তেখেতসকলৰ চাকৰি ৰেগুলাৰ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, তেনেকুৱা এটা বিপদ কৰি থৈ গ'ল এই বিপিএফ সকলে। আজি সেইটো আমি ক্লিয়াৰ কৰিবলৈ গৈ আছো। 2,900 কোটি টকা লাইবিলিটি আমি চৰকাৰ আদালতলৈ দেখিবলৈ পালো। প্ৰায় 2900 কোটি টকা লাইবিলিটি হিচাপ নিকাচ কৰি চালো। এই টকাবিলাকৰ ভিতৰত 1500 কোটি টকা 1 টকা 2 টকা নহয়, 1500 কোটি টকা এইটো মানে কোনো স্কিম নোহোৱাকে অৰ্ডাৰ দি গৈছিলে পাছে লৈ পেলাই। আজি এইটো আমাৰ হাতত এই তথ্য আছে। তেনেকুৱা কিমান দুৰ্নীতি, কিমান উপকৰণ এইটো মানে হিচাপ কৰিব পৰা নাযায়। কিমান হিংসা হৈছিলে 2008 সময়ত হিংসা হ'ল, 12 সময়ত হিংসা হ'ল, বিভিন্ন হিংসা হৈ গ'ল। এই হিংসাবিলাক বন্ধ কৰিবলৈ তেখেতসকলে একো প্ৰচেছ লোৱা নাছিলে। আৰু আজি আমি এই হিংসাবিলাক সম্পূৰ্ণভাৱে বন্ধ কৰি সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই থাকিব পৰা এটা পৰিৱেশ কৰি আছো। ছাত্ৰ ছাত্ৰীবিলাকক গুৰুত্ব দিয়া নাছিলে। 3,000 শিক্ষকক আমি ট্ৰেইনিং দিলো। এতিয়া 3,000 আৰু শিক্ষক ট্ৰেইনিং দিব বিচাৰিছো। অফিচাৰসকলক ট্ৰেইনিং দি আছো। আগতে খুদা কম্বল চাপ্লাই হৈছিলে, এতিয়া আমাৰ দিনত 5,000 কৰি আমি প্ৰতি বছৰে 28,000 পৰিয়ালক 5,000 কৰি ডাইৰেক্ট কিনি দিছো। আমি 50 টকাৰ দুটা দিব বিচৰা নাই, 50 টকা আমি 15 জন লাগি আছে। আৰু এইটো 1 লাখ পৰিয়ালে পাব। 3 বছৰৰ পিছত 1 লাখ পৰিয়ালে সবে 5,000 কৰি টকা বেনিফিট পাব। ইফালে অসমৰ পৰা অৰুণোদয় পাই আছে। ঋণবিলাক কিবা কৰিছিলে, ঋণবিলাক আজি পৰিশোধ কৰি দিয়া হ'ল। বিভিন্ন কাম কাজ আজি এলাইন্স গভৰ্ণমেণ্টৰ দ্বাৰা চলি আছে। আমিও আমাৰ পৰা কাউন্সিলৰ যিখিনি পইচা আছে সেইটো কৰি আছো। এটা বছৰত আমি 440খন স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছো। এলপি স্কুল, এমই স্কুলত বহুবোৰ কৰে, ক্লাছ কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে। আৰু এই এটা বছৰত 440খন স্কুল আমি ৰিপেয়াৰিং কৰিবলৈ গৈ আছো। আৰু এটা বছৰত আমি 100 নতুন স্কুল বনাবলৈ গৈ আছো। আজি আপোনালোকে দেখিছে যে যিবিলাক সেল্ফ হেল্প গ্ৰুপ আছে, আমি কৈছিলো ইলেকশ্যনৰ আগত যে সকলোকে আমি পইচা আৰ্থিক সাহায্য দিম। ইটো গৈ পেলাই কোনোবা ইমান ধোকাই থাকে, পইচা নিদিলে বিভিন্ন কথা কয়। অহালি এপ্ৰিল মাহৰ ভিতৰত 3,800 সেল্ফ হেল্প গ্ৰুপক আমি প্ৰথম কিস্তি 25,000 কোটি টকা দিবলৈ গৈ আছো। 3,800 সেল্ফ হেল্প গ্ৰুপক অহা বছৰ 3,800 পাব।
মিছনটো আমি লৈ যাব বিচাৰিছে এইটো বিজ্ঞাপনৰ দিনত হোৱা নাছিলে আমাৰ ঠিক মিছন আৰম্ভ হৈ গ'ল ইতিমধ্যে ট্ৰেনিং হৈছে যিসকলে চাকৰি পালন কৰিব তেখেতসকলৰ কাৰণে আমি ভোট মিছন বনাইছো যাতে উপাৰ্জন কৰি খাব পাৰে আৰু আমি 10,000 মানুহক স্কিল ট্ৰেনিং কৰিবলৈ গৈ আছো অতি শীঘ্ৰে আজি গাঁৱে ভূঞা ৰাস্তা লাগে গালা লাগে বিভিন্ন সমস্যা এই বছৰ আমি প্ৰায় 21 কোটি টকাৰ কালভাৰ বনাবলৈ গৈ আছো প্ৰত্যেকটো সমষ্টিৰে কালভাৰ বনাবলৈ গৈ আছো যাতে গাঁৱৰ সৰু সৰু কালভাৰবিলাক সমস্যা সমাধান হয় যোৱা বছৰত আমি প্ৰায় 600 কিলোমিটাৰ ৰাস্তা গুডউইল মিছনেৰে বনাইছিলো চিএম গুডউইল মিছনেৰে এই বছৰ এগেইন চিএম গুডউইল মিছনৰ পৰা আৰু 500 কিলোমিটাৰ ৰাস্তা বনাবলৈ গৈ আছো ইতিমধ্যে চেংচন হৈ গ'ল 1000 কিলোমিটাৰ ৰাস্তা মাত্ৰ 2 বছৰ 1000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'ব কিন্তু গাঁৱে ভূঞে বহুত ৰাস্তা আছে বনাবলৈ মই বিশ্বাস কৰোঁ আজি ইউপিপিএল বিজেপি গভৰ্ণমেণ্ট থকা সময়ত অহা 2 বছৰৰ ভিতৰত মেক্সিমাম ৰাস্তা নিৰ্মাণ কৰা হৈ যাব আমি এই ৰাস্তাবিলাক নামাকৰণ কৰিবলৈ গৈ আছো আমাৰ গাঁও অঞ্চলত বহুত মানুহ থাকে যিবিলাক সন্মানীয় ব্যক্তি এই সকলক আমি লাহে লাহে পাহৰি যাওঁ এই সকলক যাতে পাহৰি নাযায় এইকাৰণে আমি বিভিন্ন গাঁওবিলাক নামাকৰণ কৰিবলৈ গৈ আছো যাতে তেখেতসকলৰ নাম চিৰদিনে ৰৈ যায় চৰকাৰে বহুত কথা মোৰ ক'ব লগা আছে আজি বিকেএফৰ মানুহবিলাক ঘূৰি ঘূৰি বিভিন্ন আগৰ আগৰ ভুগি আছে যোৱা 15 বছৰৰ মিছা কথাবিলাক আকৌ তেখেতসকলে গাই আছে মিছা কথা কৈয়ে তেখেতসকলে ৰাজনীতি কৰিব বিচাৰে তেখেতসকলৰ তাত কোনো পলিচি নাই কোনো ভিজন নাই কোনো মিছন নাই ৰাজ্যৰ কাৰণে কি কাম কৰিব তেখেতসকলে ক'ব নাজানে খালি কোনোবা এজনৰ ব্যক্তিত্ব লৈ পেলাই কোনোবা এজনৰ পৰিচয় লৈ পেলাই তাক কিবা লৈ পেলাই ক্ৰিটিচাইজ কৰি ৰাজনীতি কৰিব বিচাৰে ৰাজনীতি আৰু এইটো লেভেলত নাই ৰাজনীতি বহুত আগত গুচি গ'ল এতিয়া ৰাজনীতি হ'ব লাগে মানৱ সেৱাৰ কাৰণে এতিয়া ৰাজনীতি হ'ব লাগে ছাত্ৰ ছাত্ৰী সেৱাৰ কাৰণে এতিয়া ৰাজনীতি হ'ব লাগে মহিলাসকলৰ সেৱাৰ কাৰণে এতিয়া ৰাজনীতি হ'ব লাগে খেতিয়কসকলক আদৰি দিবৰ কাৰণে আৰু ইউপিপিএল চৰকাৰত যোৱা বছৰ আমি 50 জন ল'ৰা ছোৱালীক আইআইটিৰ কাৰণে ফ্ৰী কোচিং দিয়াইছো আমাৰ ইতিমধ্যে 25 জন চিলেক্ট হৈ গ'ল ইঞ্জিনিয়াৰিঙৰ কাৰণে 50 জন দুখীয়া ল'ৰা ছোৱালী বড়ো অসমীয়া গোৰ্খা আদিবাসী বিভিন্ন আছে এই দিল্লীত আমি পঢ়াই আছো আইএছ আইপিএছ বনোৱাৰ কাৰণে আৰু এই বছৰত আমি 200 জন পঢ়াব বিচাৰিছো 50 জন ইউপিএসসিৰ কাৰণে দিল্লীত আইএছ আইপিএছৰ কাৰণে 50 জন গুৱাহাটীত অসমৰ এছিএছ অফিচাৰৰ কাৰণে এপিএছৰ কাৰণে 50 জন ইঞ্জিনিয়াৰিঙৰ কাৰণে আৰু 50 জন মেডিকেলৰ কাৰণে আমি কোচিং দিবলৈ ব্যৱস্থা কৰিছো আমি তাতে কৈছো অহা 10 বছৰত বড়োলেণ্ড অঞ্চলত হাজাৰ হাজাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আমাৰ অঞ্চলৰ পৰা এই তাকেতো আমি লৈছো বিশেষ ব্যৱহাৰ আছে সেইকাৰণে প্ৰত্যেকটো গৰীব পৰিয়ালক আগুৱাই নিয়াৰ কাৰণে কিবা নহয় কিবা ব্যৱস্থা কৰিব লাগিব আৰু আমি আইডেন্টিফাই কৰিছো কোনোবা পৰিয়ালে ৰোগৰ সহায় পাব কোনোবা পৰিয়ালে চাকৰি পালনৰ সহায় পাব কোনোবা পৰিয়ালে বেলেগ এটা সহায় পাব কিবা নহয় কিবা এটা সহায় কৰি অৰ্থনৈতিকভাৱে যাতে আগুৱাই আনিব পাৰে তাৰ ব্যৱস্থাটো কৰা হৈছে Taman Rakyat Isya Kawasan Limon Tributama Tentang Sigamau Dua Gini Dibukan Ada Kawasan Assembly Tanai Mengasih Haba Pali Nama Bini Kainan Hamdana Sandan Rasal Pali Yang Serau Senang UPPL Hantaya Sebab Kemudian Kawan Lima Basna Temo Lahai Dalam Mata dan Mata Yang Zani Insan Sekolah Kubur Lagasya Temo Anggur Perigan Kami Unsiap Perinamai Desal Pali Yang Serni Gelang Singapura harus serangan ini Rangla Mapur Koruna Sampai Anggur Perinamai Lailagan Ada Salbaria Zani Mencet Sebab Important Subdivision Desal Pali Subdivision Mana Zani Munglon Puri Mencet Botolen Madhyar Museum Mencet Ada Conduction of Israeli Museum Artinya Para Asami Mansika Botolen Semau Sana ini Munglon Puri Sini Yang Kali Salbaria Operikan Mencet semua Bahasa Dia Zana Dia Terlegan Salbari yang Mencet Macam Stadium Mana Yang Bini Tak Kejabai Yang Cina Dia Salbari Stadium Ke Ada pun Macam Kalah Bawang Ke Salbari yang Mencet Macam Dia Sawo Sunnah Ke Gini-gini program Kalangan Ke Salbari yang Macam Apa yang ada Dia Sawo Sunnah Ke Kaya Menjikan Financial Yang Salbari Sabai Jangan Bak Utiang Di Bodoh Komunika Yang Ada Mencet Macam Dia Sawo Sunnah Jangan Dia Jawab Dengan Kaya Jangan Melakukan Dengan
फैनाय बोसोराव थालांबाय नैबे बोसोराव जोङो जागायजेननायनिफ्रायनो मे मासनिफ्रायनो खामानिखौ जागायनानै बे अडिटरियामखौ मोजाङै बानायना होनाय जागोन। जोंहा बे लोखि फुजा कमिटिया बे लामाखौ बानायनायनि खोथा बुंदों। आं बिथांमोननो खोथा होदों फैगौ मास मोनथामसोनि गेजेरावनो बे लामाखौ बानायनानै होगोन लोखि फुजा कमिटिनि। हा खुंखानायनि बाथ्रा बुंदों। बे हा खुंखानायखौ आङो टिसिएलमेनखौ बुंदों। एमजिएम रेगे हमनानै हा खुंखानायखौ बिथांमोना थिग खालामनानै होनांगोन। बाखि गामि ओनसोलाव गोबां जेंना दङ। बे गासै जेंनाखौ लानानै गावबुराफोरजों भिसिडिसिनि चेयारमेन मेम्बारफोरजों रायज्लायनो थाखाय आं थाबैनो फैगोन आरो बे जेंनाफोरखौ सुस्रांनायनि मोनसे राहा लामा लागोन। दा मानगोनां रायजोफोर नोंथांमोना दिनै इउपिपिएलनि सायाव जि फोथायनाय लादों, जि बिसास लादों, बेखौ जों मालाबाबो ओरैनो थांहोनाय जानाय नङा। मानोना जोङो सानै हयै खामानि मावनो फैदों। रायजो राजानि फारसे जोंहा फोथायनाय दङ, अननाय दङ, सिबिनाय दङ आरो गोलाव सम नोंथांमोननि जे सेक्रिफाइस हारिनि फारसे सोमावसारनायाव ओंखारफादों, हारिनि बायदिसिना हाबाफारियाव ओंखारफादों, बे गासैनिबो मान होनानै रायजो राजानि संसार जानायाव जिउ खुंनायाव जाहाथे मोनसे मोजां थासारि लाबोनो हायो बेखौ नोजोर बोनानै दायो बड'लेण्ड सरकार आरो इउपिपिएल जोंनि पार्टिया खामानि मावगासिनो दङ। दा बेखौनो आं नोंथांमोननो बयनोबो बुंबाय। गोलाव बाथ्रा दिनै बुंला, उनाव फैना रायज्लायबावगोन। बयनिसिमबो साबायखर बावहरबाय। इटा सबै स्ल'गान দিব লাগে। इउपिपिएल जिन्दाबाद! इउपिपिएल जिन्दाबाद! जिंदाबाद जिंदाबाद इउपिपिएल जिन्दाबाद! जिंदाबाद जिंदाबाद इउजि ब्रह्म जिन्दाबाद! जिंदाबाद जिंदाबाद इउजि ब्रह्म जिन्दाबाद! जिंदाबाद जिंदाबाद रोंगोरा नार्जारि जिन्दाबाद! जिंदाबाद